নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ কাৰণে পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত থাকিব আফ্ৰিকাৰ মহাদেশৰ কিছুমান অতি গুৰুত্বপূৰ্ণ দেশৰ নাম আৰু ৰাজধানী নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব আৰু বেল আইকনটো দবাই ৰাখিব আৰু মই আশা কৰোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাব আৰু আগন্তুক অসম চৰকাৰে যি ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে সেই পৰীক্ষাটো আপোনালোকক নিশ্চয় এই ভিডিঅ'তে সহায় কৰিব আমাৰ বিশ্বাস বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো গতিকে প্ৰথম দেশখনৰ নাম হৈছে আমি সিলেক্ট কৰিছোঁ মই সেইখন হৈছে বটছৱানা প্ৰথম দেশখন হৈছে আমাৰ বটছৱানা বটছৱানাৰ ৰাজধানী হৈছে গেবেৰং মনত ৰাখিব বটছৱানাৰ ৰাজধানী হৈছে গেবেৰং নেক্সট আহিব আমাৰ ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো মনত ৰাখিব ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো ইয়াৰ পিছত আহিব আমাৰ ইথিওপিয়াৰ ৰাজধানী হৈছে আমাৰ এডিছ আবাবা মনত ৰাখিব ইথিওপিয়াৰ ৰাজধানী হৈছে এডিছ আবাবা ঠিক এইদৰে ঘানাৰ ৰাজধানী হৈছে আমাৰ আক্ৰা মনত ৰাখিব ঘানাৰ ৰাজধানী হৈছে আক্ৰা ইয়াৰ পিছত আহিব আমাৰ কেনিয়াৰ ৰাজধানী হৈছে নাইৰোবি মনত ৰাখিব কেনিয়াৰ ৰাজধানী হৈছে নাইৰোবি মনত ৰাখিব ঠিকতে লিবিয়া ইয়াৰ পিছৰ দেশখন হৈছে লিবিয়া আৰু লিবিয়াৰ ৰাজধানী হৈছে ত্ৰিপলি মনত ৰাখিব লিবিয়াৰ ৰাজধানী হৈছে ত্ৰিপলি ইয়াৰ পিছত আহিব আমাৰ মৰিচাছ চাব মৰিচাছ এখন বিখ্যাত দেশ মৰিচাছ আৰু এই মৰিচাছৰ ৰাজধানী হৈছে পৰ্ট লিউইছ মৰিচাছৰ ৰাজধানী পৰ্ট লিউইছ মনত ৰাখিব মৰিচাছৰ ৰাজধানী পৰ্ট লিউইছ মনত ৰাখিব মৰক্কো ৰাজধানী হৈছে ৰাবাট মনত ৰাখিব মৰক্কো ৰাজধানী ৰাবাট ঠিক সেইদৰে আহিব আমাৰ নাইজেৰিয়াৰ ৰাজধানী হৈছে আবুজা এইটো মনত ৰাখিব ঠিকদৰে নেমিবিয়া এখন আফ্ৰিকান দেশ হয় নেমিবিয়াৰ ৰাজধানী হৈছে উইণ্ডহক তাৰপিছত আহিব আমাৰ চেনেগাল আমাৰ নেক্সট দেশখন হৈছে চেনেগাল ৰাজধানী হৈছে ডাকাৰ মনত ৰাখিব চেনেগাল ৰাজধানী হৈছে ডাকাৰ ঠিক আছে চিয়েৰা লিঅন এখন আমাৰ বিখ্যাত দেশ চিয়েৰা লিঅন আফ্ৰিকান ইয়াৰ ৰাজধানী হৈছে ফ্ৰী টাউন মনত ৰাখিব চিয়েৰা লিঅনৰ ৰাজধানী হৈছে ফ্ৰী টাউন ঠিক সেইদৰে আহিব চাউথ আফ্ৰিকা আমাৰ নেক্সট দেশখন আছে চাউথ আফ্ৰিকাৰ ৰাজধানী হৈছে আমি এটা কথা মনত ৰাখিব আপোনালোকে চাউথ আফ্ৰিকাৰ ৰাজধানী তিনিটা মানে চাউথ আফ্ৰিকাৰ ৰাজধানী তিনিখন আছে চাউথ আফ্ৰিকা কাৰণ ইয়াৰ ৰাজধানীখন তিনিটা ভাগত ভাগ কৰিছে প্ৰথম হৈছে এডমিনিষ্ট্ৰেটিভ কেপিটেল লেজিছলেটিভ কেপিটেল তাৰপৰা আহিব আপোনাৰ জুডিচিয়েল কেপিটেল ইয়াত মই প্ৰিটৰিয়া নামটো দিছোঁ কিন্তু আপোনালোকে তিনিখন ৰাজধানীৰ নাম মই কৈ দিছোঁ আপোনালোকে মনত ৰাখিব যে প্ৰিটৰিয়াটো হৈছে আপোনাৰ এডমিনিষ্ট্ৰেটিভ কেপিটেল আৰু প্ৰশাসনিক সিহঁতৰ যিটো আপোনাৰ ৰাজধানী সেইটো হৈছে প্ৰিটৰিয়া কিন্তু লেজিছলেটিভ যিটো ৰাজধানী হয় তেখেতলোকৰ যিটো বিধানমণ্ডল বা য'ত তেখেতলোকৰ মন্ত্ৰী পৰিষদ থাকে সেই কেপিটেলটোৰ নাম হৈছে আপোনাৰ কেপ টাউন মনত ৰাখিব প্ৰিটৰিয়া হৈছে এডমিনিষ্ট্ৰেটিভ কেপিটেল আৰু কেপ টাউনটো হৈছে তেখেতলোকৰ লেজিছলেটিভ কেপিটেল আৰু এটা কেপিটেল আছে সেইটো হৈছে আপোনাৰ জুডিচিয়েল কেপিটেল আৰু এই জুডিচিয়েল কেপিটেলটোৰ নাম হৈছে ব্লমফাউণ্টেইন মনত ৰাখিব জুডিচিয়েল কেপিটেলটো হৈছে ব্লমফাউণ্টেইন আৰু আপোনাৰ এডমিনিষ্ট্ৰেটিভ কেপিটেল হৈছে প্ৰিটৰিয়া আৰু লেজিছলেটিভ কেপিটেল হৈছে আপোনাৰ কেপ টাউন এই ঠাইখন আপোনালোকে মনত ৰাখিব ইয়াত আহিব জিম্বাবৱে আমি জানো জিম্বাবৱেৰ ৰাজধানী হৈছে আপোনাৰ হাৰাৰে মনত ৰাখিব জিম্বাবৱেৰ ৰাজধানী হৈছে হাৰাৰে এইটো মনত ৰাখিব এইটো জিম্বাবৱে এইটো আৰু হাৰাৰে হৈছে ইয়াৰ কেপিটেল ঠিক সেইদৰে জাম্বিয়াৰ ৰাজধানী হৈছে লুচাকা মনত ৰাখিব জাম্বিয়াৰ ৰাজধানী হৈছে লুচাকা জাম্বিয়াৰ ৰাজধানী হৈছে লুচাকা ঠিক সেইদৰে আহিব আমাৰ উগাণ্ডাৰ কেপিটেল হৈছে কাম্পালা মনত ৰাখিব উগাণ্ডাৰ কেপিটেল হৈছে কাম্পালা ইয়াৰ পিছত আহিব আমাৰ টানজেনিয়াৰ কেপিটেল হৈছে দডমা মনত ৰাখিব ঠিক সেইদৰে চুডানৰ কেপিটেল হৈছে খাৰ্টুম মনত ৰাখিব
চুডানৰ কেপিটেল হৈছে খাৰ্টুম চুডানৰ কেপিটেলৰ নাম ৰাজধানী হৈছে খাৰ্টুম ঠিক আছে মোজাম্বিকৰ কেপিটেল হৈছে মাপুটো মনত ৰাখিব মোজাম্বিকৰ কেপিটেল হৈছে মাপুটো ঠিক সেইদৰে আহিব আপোনাৰ সোমালিয়া চাব সোমালিয়াৰ ৰাজধানী হৈছে মগাদিছু সোমালিয়াৰ ৰাজধানী মগাদিছু আৰু শেষত আছে আমাৰ কেমেৰুন আপুনি দেখিছে আপোনালোকে কেমেৰুনৰ ৰাজধানী হৈছে আমাৰ আপুনি চাব কেমেৰুনৰ ৰাজধানী হৈছে য়াৱণ্ডে শেষত কি আছে আমাৰ কেমেৰুনৰ ৰাজধানী হৈছে য়াৱণ্ডে এইটো মনত ৰাখিব কেমেৰুনৰ ৰাজধানী হৈছে য়াৱণ্ডে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে মই নিশ্চয় সুখী হ'ম আৰু আপোনালোক উপকৃত হ'লে মই সুখী হ'ম আৰু মই পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিবলৈ মই অনুপ্ৰাণিত হ'ম গতিকে আপোনালোকে কমেণ্ট কৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে ভাল পাইছে বেয়া পাইছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ